হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই এটা এনেকুৱা বস্তু আনিছোঁ যিটো আপোনালোকে বহুতেও জানে আৰু বহুতেও নাজানে। সেই বস্তুটো ইউজ কৰিলে আপোনাৰ কীবোৰ্ডটো ইংৰাজীত লিখা কথাখিনি অসমীয়া নিজে নিজে হৈ যাব। এইটো আপুনি কৰিলে আপোনাৰ লিখাত বহুত সহজ হ'ব আৰু হেল্পফুলো হ'ব। চ' মই দেখাই দিছোঁ, মই যেনেকৈ দেখোঁ এনেকৈ কৰি ল'ব। তাৰপিছত আপোনাৰ একো অসুবিধা নাপায়। অসমীয়াত লিখাৰ কাৰণে স্পীডত লিখা যাব, আপোনাৰ ৰৈ লিখিব লগা একো নহয়। ঠিক আছে, আৰম্ভ কৰিছোঁ। আপুনি ফাৰ্ষ্ট অফ অল প্লে' ষ্ট'ৰত যাব লাগিব। প্লে' ষ্ট'ৰ অ'পেন কৰক। চাৰ্চ বাৰত চাৰ্চ কৰক গুগলে ইণ্ডিকা কীবোৰ্ড ইণ্ডিকা কীবোৰ্ড আহিছে। এনেকৈ আপুনি ইণ্ডিকাটো মাৰি দিলে আহি যাব। গুগলি ইণ্ডিকাটো এইটো কীবোৰ্ডটো আহি যাব। আপুনি এইটোত ডাইৰেক্ট টাচ কৰি দিয়ক, আপোনাক লৈ যাব তালৈকে। ঠিক আছে, এইটো আপুনি ইনষ্টল কৰি লওক। $20 MB ফাইল হয়, বেছি ডাঙৰ ফাইল নহয়। এইটো আপুনি ইনষ্টল কৰি লওক। তাৰপিছত প্ৰচেছখিনি মই কৈ আছোঁ। ইয়াতে সকলো ধৰণৰে পাব আপুনি লেংগুৱেজ, কিন্তু আপোনাৰ অসমীয়াটো আমাৰ কাৰণে বেছি জৰুৰী। অসমীয়া লিখাত বহুত দিগদাৰ হয়, সেইকাৰণে এইখন কীবোৰ্ডত বহুত ভালকৈ লিখিব পাৰিব আপুনি। ইংৰাজীত লিখিলেই অসমীয়া হৈ যাব। ঠিক আছে, এইটো অ'পেন কৰি লওক। এনেবল ইন ছেটিং এনেবল কৰি দিয়ক। এইটো হৈ গ'ল। ছেকেণ্ডটো ইটোত মেথড। তিন নম্বৰত ছেট পাৰমিশ্যন এলাউ কৰি দিয়ক। এইটো সৰু টিক মাৰ্ক দিয়ক ইয়াত একচেপ্টত। তাৰপিছত লেফ্ট চুইপ, ৰাইট টু লেফ্ট চুইপ। আপুনি কোনটো কালাৰ ৰাখে সেইটো ৰাখি ল'ব। লেংগুৱেজ চিলেক্ট কৰি লওক। ফাৰ্ষ্ট অফ অল আপুনি আছামিজ আৰু ইংলিছত টিক কৰক। এইটো হোৱা নাই, তো আপুনি ইউজ ছিষ্টেম লেংগুৱেজটো বন্ধ কৰি দিয়ক। তাৰপিছত এইটো টিক হ'ব। তাৰপিছত ইংলিছ ইণ্ডিকা কীবোৰ্ড এইটো বন্ধ কৰি দিয়ক ফাৰ্ষ্টটো। এতিয়া অসমীয়া আৰু ইংলিছ হৈ থাকিল। এতিয়া বেক কৰিব, ইনপুট আহক। এইবিলাক অফ কৰি দিলেও একো কথা নাই, চববিলাক অফ কৰিলেও কৰিব পাৰে। কীবোৰ্ড এইবিলাকো অফ কৰি দিয়ক, একো কথা নাই। কীবোৰ্ড হাইটটো ডাঙৰ কৰি লওক, বেক কৰি দিয়ক। হাৰ্ডৱেৰ স্পীডটো কিমান লাগে আপোনাক জানে। ডিক্সনাৰী আদাৰ্ছ চেঞ্জ ছাজেকশ্যন এইবিলাক বন্ধ কৰি থ'লেও একো কথা নাই। বেক কৰক। এতিয়া আপোনাৰ কীবোৰ্ডটো ৰেডি হৈছে, আপোনাক মই লিখি দেখাইছোঁ। লিখি দেখাওঁ। মই কিন্তু ইংৰাজীতে লিখি আছোঁ দেই, তাতে অসমীয়া হৈ গৈ আছে।
বুজি পালে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।